Hello friend, welcome back to my channel. আজি এটা নতুন ফ্ৰেছ ভিডিঅ' লৈ আপোনালোক সকলোৰে আগত স্বাগতম জনাইছোঁ আৰু আজি যাই আছোঁ ক'ত যাই আছোঁ সৰ্থেবাৰী সভা চাব যাই আছোঁ আৰু তেল চেল ভৰাই ল'লোঁ এইটো পিছত পিনে পেট্ৰল পাম্প এতিয়া ব'লক আমি আৰম্ভ কৰোঁ কিন্তু আজি যোৱাৰ টাইমত বেছি ভিডিঅ' কৰিব নোৱাৰিম কাৰণ ৰাতি হ'ল আন্ধাৰ হ'ল এতিয়া মোটামুটি 7টা বাজিবৰ হ'ল 5 মিনিট বাকী 6:55 হ'ল আৰু তাতে যাই পেলাই সভাও চাম একেলগে আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই পাৰ্চনেল প্ৰব্লেম কিবা কাম কৰি আছিলোঁ পাৰ্চনেল কাম আৰু বাকী টাইমততো ডিউটি থাকে ছানডেত অলপ ফ্ৰী পাওঁ সেইটো পাৰ্চনেল কাম এটাত মানে তাতে হেৰি কৰি আছিলোঁ সেইটো কাৰণে টাইম দিব পৰা নাই আজিৰ পৰা চেষ্টা কৰিম ৰেগুলাৰ ভিডিঅ' আপলোড কৰিবৰ কাৰণে চাই থাকিব নিশ্চয় ভাল পাব আৰু ব'লক আমি সৰ্থেবাৰীলৈ হেল্ল' ফ্ৰেণ্ড ফাইনেলি আহি পালোঁ নলবাৰী ইয়াতে চাহ তাহ খাই লওঁ চাহ তাহ খাই আৰু ৰাওনা হ'ম সৰ্থেবাৰীলৈকে ঠিক আছে চাই থাকক ইয়াতে ফাইনেলি আহি পালোঁ এয়া অৱস্থা বেয়া একদম মুগাত ধুই ল'লোঁ এতিয়া আমি সভা চাম চব ধুনীয়া শর্টকাট মার দিল লোক হ্যাঁ জ্বালা হয়েছে কণী আৰু ঘুগুনি তিনিটা পাপৰ ঘুগুনি জ্বালা আগতে খাই লওঁ ৰ'ব মেজিক মুছলিম চাবা মেজিকটো মই মেজিক এই জানে পুৰা একদম মীনা বজাৰৰ নিচিনা পুৰা লাহে লাহে কমি আহিছে শাৰী কিবা ক মনে মনে আছাচোন কি কম হে কি লাগিব কাপোৰ মণিহাৰী কিবা শাৰী মেখেলা চাদৰ লংপেণ্ট চাৰ্ট স্পৰ্টিং কি লাগব চাৰ্ট লাগব চাৰ্ট লাগব হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আমি সভা চাব চাই আহিলোঁ এতিয়া দোকানী হৈ আছোঁ সভা চাই কেনেকুৱা লাগিল ক মোবাইল চাবিতে পাইছ হোৱাটছআপ কৰি আছে চব সভা চাই কেনেকুৱা লাগিল ৰাইজকতো বেছি দেখাব নোৱাৰিলোঁ ৰাইজে দেখা পাব দেখাওঁ কি হয় দেখাব পাৰ্চনেল বস্তু আছে যদি কিবা সভা চাই কেনেকুৱা লাগিলে এইটো কথা কওঁ সভা চাই বেয়া নহয় ইমান আহিব চাব ইমান মানুহ না নক'ব আৰু ভিডিঅ' কৰিব নোৱাৰোঁ ইমান ওখ মানুহ ওলাম মইতো তলতে মৰি দিওঁ কোন ভিডিঅ' ওলাম অফাৰবিলাক বেলেগ বেলেগ দি আছে এইটোও ভাল হ'ব যে অফাৰ আছে নেকি
মানে 50 বিবি আমি আহিছো এনে 5000 টাকা বজাৰ হ'লে ক্লাছিক টুথব্ৰাছ আমলা হেয়াৰ অইল দাদা আপোনাৰ ঘৰত আহিছো এটা বঢ়িয়া হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ গুড মৰ্নিং এতিয়া খবৰ চবৰ যাই আছো চলবাৰী চাই চিৰাজ চলাব নাজানে নাচিব পাকে কি হৈছে ঠাণ্ডা হৈ আছে ঠাণ্ডা হয় না পাকে কি হৈছে পাকে কি হৈছে নাপাওঁ কবিছো ঠাণ্ডা হৈ আছে থাক যাও এই ঠাণ্ডা হৈ আছে পাকে ৰাখলি তো বন্ধ হ'ব আলা এই বছৰ দেৰি হ'ল কাৰণে বেছি ভিডিঅ' বনাব নোৱাৰিলো গাঁৱলীয়া পৰিৱেশ কালি ৰাতি হ'ল আহোঁতে সেইটো কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ আজি অলপ ট্ৰাই কৰি আছোঁ খোৱা চাব গাঁৱলীয়া ৰাস্তা যাব পাৰে ধূলা ধূলা পুৰা বহুত দিনৰ মূৰত আহিলোঁ টাইম পোৱা নাই কোনফালে আহিছিলে চিধা না চিধা 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 ৰাতি আহিছিলোঁ তো পাহৰি গৈছে ৰাস্তা ফাইনেলি আহি পালোঁ ইয়াতে আহিছোঁ যিহেতু মন্দিৰতো প্ৰৱেশ কৰোঁ বলক একেলগে আমি মন্দিৰৰ ভিতৰলৈকে যাওঁ কেনেকুৱা চাই লওঁ এবাৰ ahora ¿verdad? মেইন মন্দিৰৰ পৰা আহিলোঁ ইয়াতে আৰু সাইডত এটা নতুন ধুনীয়া মন্দিৰ বনাইছে সেইটো বলক আমি একেলগে প্ৰৱেশ কৰোঁ
একেলগে চাই লওঁ কেনেকুৱা নতুন বনাইছে কৃষ্ণ মন্দিৰ এইটো চাব পাৰে ধুনীয়া হয় নতুনকৈ বনাইছে পিছফালে সেইটো মেইন মন্দিৰটো আগৰ পিনে আছিল এইটো পিছফালে এইটো নতুনকৈ বনাইছে চাওক এইটো মূৰ্তি দেখিব পাৰিছে এইটো যি মূৰ্তি এইটোৱে ইয়াতে আহি এটা কথাই গম পালোঁ যে মূৰ্তিটো যে আছে এইবিলাক চাব পাৰে চেইনবিলাক যি আছে চব সোণৰে হয় বা তাৰ যি অলংকাৰ পিন্ধাইছে মানে মূৰ্তিটো সেইটো মানে চববিলাক সোণৰে হয় চাব পাৰে এইখন মন্দিৰৰ মেইন গেট হয় আৰু গেটখন চব কেনেকৈ ধুনীয়াকৈ সজাই ৰাখিছে চব পিতলৰে এইবিলাক মানে আঁকিছে ইয়াত হেৰি কৰিছে চব কি ধুনীয়া লাগিছে মেইন দৰ্জাখন চব পিতল তামা ধুনীয়া লগা বেক মাছাজ ধুনীয়া চিট বহিলে মাছাজ কৰিব পাৰে ইয়াতে কেনেকুৱা লাগছে মালিচ কৰি আছে আৰু কি কি সিস্টেম আছে এইটো আপ এইটো ডাউন কিবাটো নহয় ভয় লাগে মই ডাউনতে দিম হবা বাই বাই বহুত চালো হবা মিঠাই চিঠাই লৈ ললো হবা আজি বাই বাই আজিৰ পৰা কালি আহিছিলো হবা চালো আজি আৰু বাই বাই ভিডিঅ'টো চাই কেনে পালে জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব লগতে ঘণ্টিটো বজাই দিব আৰু নতুন নতুন ভিডিঅ' চাই থাকিব পাৰিব ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই